কম কথা কোৱা আৰু বেছিকৈ শুনাটো বুদ্ধিমানৰ কাম। নিজৰ ভুলৰ পৰা শিকিলেহে মহান হৈ পৰে। প্ৰতিটো কাম সময়মতে কৰক, নহ'লে সময়ে শিকাব। যিমানেই সহজভাৱে ভাবিব, সিমানেই সহজে জীয়াই থাকিব। প্ৰতিটো সপোনৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। জীৱনৰ প্ৰকৃত আনন্দ নিহিত হৈ আছে মানুহৰ মনৰ স্বাধীনতাত। তিক্ততা এৰি দিয়ক, জীৱনটো মধুৰ যেন লাগিব। সৰু সৰু পৰিৱৰ্তনেও বৰ সুখৰ সৃষ্টি কৰে। জীৱনত আপুনি প্ৰতিদিনে বাছি লোৱাটোৱেই সুখ দুখৰ সৃষ্টি কৰে। যদি আপোনাৰ চিন্তাবোৰ উচ্চ হয়, তেন্তে আকাশখনো সৰু যেন লাগে। সঁচা কথা কোৱাটো কঠিন যদিও সকাহ দিয়ে। চেষ্টা কৰা সকলেহে অলৌকিকতা দেখে। মনটোক নিয়ন্ত্ৰণ কৰক। জীৱনটো স্বয়ংক্ৰিয়ভাৱে